নমস্কাৰ। আপোনালোকে হয়তো এটা কথা সকলোৱে শুনি আছে যে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত যিখন বিল আনিছিল চৰকাৰে সেই বিলখন বিৰোধীয়ে সংসদত পাছ হ'ব নিদিলে। কিন্তু কংগ্ৰেছে বা বিৰোধীয়ে এই বিলখন কিহৰ বাবে পাছ হ'ব নিদিলে সেই কথাটো আপোনালোকে জানেনে? একচুৱেলি যিখন মহিলা সুৰক্ষাৰ ক্ষেত্ৰত অনা বিল সেইখন বিল 2023 চনতে অনা হৈছিলে। আৰু সেই বিল অনুসৰি যি আমাৰ লোকসভাৰ 543টা ছিট আছে সেই ছিটকেইটাত মহিলাৰ বাবে সংৰক্ষণ ৰখা হৈছিলে। কিন্তু সেই বিলখন বৰ্তমানলৈ ইমপ্লিমেণ্ট হোৱা নাই। এতিয়া চৰকাৰে কি কৰিছে যে সেই বিলখনৰ লগত আৰু এটা ডিলিমিটেশ্যন বুলি এখন নতুনকৈ আৰু বিল এখন আনিছে। এই ডিলিমিটেশ্যন বিলখন হ'ল যে আমাৰ যি লোকসভাৰ 543টা ছিট থাকে সেইকেইটা ছিট বঢ়াই কেনে এতিয়া 850টা কৰিব বিচাৰিছে। আৰু যি চৰকাৰে এই 850টা লোকসভাৰ ছিট বনাব বিচাৰিছে তাৰ যুক্তি এইটো দিয়া হৈছে মানে যিবিলাক ঠাইত পপুলেশ্যন বেছি হৈছে সেইবিলাক ঠাইত মানে আৰু ভাগ ভাগ কৰি কেনে 850টা বনাব 543টাৰ জেগাত। এতিয়া আমাৰ অসমৰ কথা আপোনালোকে গম পাইছে যেনেকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে কৰোঁতে আমাৰ সমষ্টিবিলাক কি কৰিছে যে পপুলেশ্যন ৱাইজ তেওঁলোকে এনেকৈ তেৰা বেকা কৰি কেনে ওৰ পৰা ত'ত এনেকৈ নিছে। দেখা পাইছে যে কোনোবাটো সমষ্টি আগতে ছাপ'জ বেলেগ এটা সমষ্টিত পৰিছিলে কেইটামান মানুহ, এতিয়া তেওঁলোকে গৈ বেলেগ এটা সমষ্টিত ভোট দিছে। কিন্তু আমাৰ অসমত কি হৈছে যি এছেম্বলি ছিট কেইটা আছিল ছিট বাৰু সিমানেই আছে, তাতে বঢ়োৱা কমোৱা হোৱা নাই। কিন্তু নতুন বিল যিখন কেন্দ্ৰই আনি আছে সেই বিলখন যেতিয়া আনিব তেতিয়া 543ৰ জেগাত 850টা হ'ব। আৰু তেওঁলোকে কি কৰিব, য'ত তেওঁলোকৰ ভোট বেংক বেছি আছে সেইবিলাক জেগাত কাটি কুটি কিবা কিবি কৰি সেইটো ছাইড তাতে ছিট বঢ়াই দিব আৰু য'ত ভোট বেংক কম আছে তাতে ছিট কমাই দিব। আৰু যাতে বিৰোধীয়ে এই বিলখনৰ যাতে অপ'জ কৰিব নোৱাৰে তাৰ কাৰণে মহিলা সুৰক্ষা যিখন আইন আছিলে সেইখনো লগত দি দিছে একেলগে মানে। আৰু কৈছে যে ইয়াতে আমি যিবিলাক ছিট বঢ়াম তাতে কিছু সংখ্যক ছিট মানে মহিলাকো দি দিম। এতিয়া মেইন কাহিনীটো হ'ল এইটো। আৰু চৰকাৰৰ যদি মহিলাৰ প্ৰতি ইমান মৰম আছে তেনেহ'লে 2023 চনত যিখন বিল আনিছে সেই বিলখনত তেওঁলোকে মহিলাক দি দিলে হৈ গ'ল ন, প্ৰব্লেমটো একো নাই। আৰু আগতে যেতিয়া ডিলিমিটেশ্যন কৰে তেতিয়া কি কৰে, যেতিয়া চেঞ্চাছ হয় চেঞ্চাছৰ পিছত কৰে। এতিয়া চৰকাৰে কি কৰিছে যে 2011 চনতে যিটো চেঞ্চাছ হৈছিলে সেই চেঞ্চাছৰ হেৰিতে মানে এই বিলখন পাছ কৰাব ওলাইছিলে। আৰু মোদী চৰকাৰৰ কাৰণে এইটো এটা ডাঙৰ হাৰ হৈছে, কাৰণ তেওঁলোকে এতিয়ালৈকে মোদী চৰকাৰে যিমান বিল আনিছে সকলো তেওঁলোকে নিজৰ দমত পাছ কৰাইছে, কিন্তু এই বিলখন তেওঁলোকে পাছ কৰাব নোৱাৰিলে।